একদম চিধা আহি গাড়ীত বহি ল'লোঁ। গুণগুণ ৰাতিপুৱা সময়ত একদম বহুত লৰালি হয় ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিলেও মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰা নাযায়। আৰু নমস্কাৰ, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ অনুষ্ঠা বৰদলৈ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। কেনে আছে আশা কৰিছোঁ সকলো চাগে ভালে আছে, আমিও বৰ্তমান ভালে আছোঁ। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ টিলিঙা মন্দিৰলৈ। আৰু আমি গৈছোঁ গুণগুণ, এইপিনে মানুহজন আৰু মই। আৰু আজি ধুনুৰ লগত অহা নাই, যিহেতু তাৰ কলেজ খোলা আছে, গতিকে তাক অনা নহ'ল। আৰু মন্দিৰৰ পৰা আমি বাহিৰে বাহিৰে যামগৈ দুলীয়াজানলৈ। দুলীয়াজানতে মা আৰু দেউতা আছে, এওঁলোকৰ মানে শহু মা দেউতা। মা দেউতাক লৈ পিনি যাম যোৰহাটলৈ, তেতিয়াহে যাব ধুনু আমাৰ লগত। আৰু এতিয়া গৈ লওঁ আৰু ভিডিঅ'টো বনাই থাকিম আৰু আপোনালোকে সকলো ভিডিঅ'টো একেলগে চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া আহি পাই গ'লোহি দিলীঘাট দলংখন। আৰু এই দলংখনত মানে আমি য'তে নহয় মানে গ'লে হওক বা ঘূৰি আহিলে হওক, আহিলে মানে একপি ফটো তোলোৱে। আৰু আজি যিহেতু কেইবা জেগাতো সোমাব লাগিব, গতিকে সময় নাই, গতিকে পাই গ'লোহি টিলিঙা মন্দিৰ। আৰু এতিয়া গাড়ীৰ পৰা নামি মেলি গৈ লওঁ, চাকি বন্তি লৈ লওঁগৈ। গুণগুণি আমাৰ লাগিলে নি? এতিয়া চাকি বন্তি লৈ ল'লোঁ, লৈ পিনি মন্দিৰ ভিতৰলৈ সোমাই গ'লোঁ। চাকি বন্তি জ্বলাই এতিয়া ওলাই আহি আছোঁ। এতিয়া যাওঁ দুলীয়াজানৰ ভণ্টিহঁতৰ ঘৰত, মানে এওঁলোকৰ ভনীয়েকৰ ঘৰতে মা দেউতাহঁত আছেহি। তাতে যাওঁ। তাৰপাছত তাত সোমাই পিনি চিধা যোৰহাট যামগৈ। নহয়, তাত সোমাই পিনি সোণাৰীত সোমাম ঘৰত। সোণাৰীত সোমাই ঘৰত ধুনুক ল'ম, ধুনুক লৈ মেলি চিধা যোৰহাট যামগৈ। এইফালে দেউতা আৰু এইফালে এওঁ গাড়ী চলাই গৈ আছে। ভণ্টিহঁতৰ ঘৰৰ পৰা ওলাই এতিয়া যাব লৈছোঁ, গাড়ীত বহিছোঁ। আৰু এইফালে মা, মই, গুণগুণ এতিয়া গৈ লওঁ ধুনীয়াকৈ। কালি আৰু ভিডিঅ' বনোৱা নহ'ল, কালি যিহেতুকে বহুত বেছি মানে ঘূৰা হ'ল। সোণাৰীৰ পৰা গ'লোঁ টিলিঙা মন্দিৰৰ পৰা গ'লোঁ দুলীয়াজানত সোমাই মাহঁতক ল'লোঁ, লৈ মেলি আৰু ভিডিঅ' বনোৱা নহ'ল। লৈ আহি সোমালোহি সোণাৰীত সোমাই আকৌ আহিলোঁ যোৰহাট তিতাবৰত আহি পাওঁতে মানে ৰাতি 8টা মানে বাজিলে। মা আৰু দেউতা যিহেতুকে ঘৰত 1.5 মাহ মানে হ'ল ঘৰত নাছিল। ঘৰত নথকাৰ কাৰণে মানে ঘৰ দুৱাৰবোৰ অলপ লেতেৰাও হৈছিল। চাফ চিকুণ কৰি ভাত পানী বনাই খাওঁতে মেলোঁতে শুওঁতে কিজানি 12টা মানে বাজিলে। গতিকে ভিডিঅ'টো আৰু ষ্টাৰ্ট নকৰিলোঁ। আকৌ আজি এতিয়া 1টা বজাত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি এতিয়া গৈ আছোঁ নকছাৰী লাহিং মাহঁতৰ ঘৰলৈ। আৰু আজি মানে খুব বেছি মানে এক্সাইটেড হৈ আছোঁ ঘৰলৈ, যিহেতু গ'লে মানে মনটো ভাল লাগে। আৰু এটা বিশেষ কাৰণ আছে, কাৰণটো হ'ল আজিৰ পৰা লাহিং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মানে হেঙুল
বেছিয়ে ভাল লাগিব চাই আৰু ৰাতিকৈ যাম থিয়েটাৰ চামগৈ চাম আৰু আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ তেতিয়াহ'লে এতিয়া গৈ থাকোঁ আৰু মানে গুণগুণ এইবিলাক মোচন একদম মানে মনে মনে যায় আৰু মাত বোল নাই মইহে টেপ 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 কৈ গৈ থাকোঁ ঠিক আছে তেতিয়াহ'লে আকৌ একদম ৰাতিকৈহে লগ পাই আছোঁ আৰু ৰাতিকৈ ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু গাঁওখনত সোমায়ে মন গ'ল এটা ভিডিঅ' বনাবলৈ আৰু এইভাগ হৈছে আমাৰ গাঁৱৰ নামঘৰ ভাগ আৰু এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো ক'ব গ'লে ৰাস্তাটো ইমান ভাল নহয় হ'লেও ৰাস্তা পদূলি যিয়ে নহওক ৰাস্তা বেয়া হ'লেও ভাল হ'লেও নিজৰ উপজা ঠাইখন মানে বহুত বেছিয়ে ভাল লাগে নিজৰ ঘৰখন নিজৰ গাঁওখন কেতিয়াও মানে বেলেগৰ লগত তুলনা কৰিব নোৱাৰি গতিকে মন গ'ল অকণমান ভিডিঅ' এটা বনাই থ'লোঁ ফাইনেলি পাই গ'লোহি হেঙুল থিয়েটাৰ পেণ্ডেল আৰু আজি চাম গেলেৰীৰ পৰা জীৱনত ফাৰ্ষ্ট টাইম গেলেৰীৰ পৰা উপভোগ কৰিম থাকিলে সকলো ৰজা মই খনিক মূৰত বহুৱাই শোভাযাত্ৰা কৰা হৰি মহাৰাজ ৰাজা ভুল কৰি চৰি কবি ক্ষমা পাবি ভুল নামানিবি নৰক যাবি এতিয়া নাটক চাই বাহিৰলৈ ওলাই আহিছোঁ আৰু আজি নাটকখন আছিলে আকৰিতৰ পগলা মই নাটকখন চাই সঁচাই বহুত বেছিয়ে ভাল লাগিলে আৰু কালিলৈৰ পৰা দুটাকৈ শ্ব' দেখাব লাগিব যিহেতু মানুহ বহুত বেছি হৈছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বাই বাই জয় আই